Hello everyone, welcome back to Unknown Facts Assamese. 5 সেপ্টেম্বর টিচার্স ডে হিসাবে কিয় পালন করা হয়? আমি জানো যে ডক্টর সর্বপল্লী রাধাকৃষ্ণন ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তেওঁৰ জন্মদিন হ'ল 5 সেপ্টেম্বৰ। কিন্তু আপুনি জানিব বিচাৰিলে যে তেখেতৰ জন্মদিনত শিক্ষক দিৱস হিচাপে কিয় উদযাপন কৰা হয়, বেলেগ কিবা দিৱস হিচাপে কিয় উদযাপন কৰা নহয়? যদি নেজানে বা জানিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাওক। সেই বিষয়ে জনাৰ আগতে আমি তেখেতৰ বিষয়ে অলপ জানি লওঁ যে তেখেত কেনেধৰণৰ মানুহ আছিল। আপুনি কেতিয়াবা ভাবিব পাৰেনে যে এজন ৰাষ্ট্ৰপতিৰ ঘৰত টকাৰ অনটনত, টকাৰ অভাৱত কাঁহী বাতি যোগাৰ কৰিব নোৱাৰি গুদা মেজখনকে ধুই লৈ তাতে খাদ্য বস্তু থৈ, খোৱা বস্তু থৈ খাব লগা হৈছিল। এনেকুৱা ৰাষ্ট্ৰপতি হ'ল আমাৰ সন্মানীয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। তেওঁৰ দেউতাকৰ নাম আছিল বীৰস্বামী আৰু মাকৰ নাম আছিল সীতামাতী। তেওঁৰ দেউতাক জমিদাৰ এজনৰ ওচৰত ৰাজহ কালেক্টৰ ৰাজহ সংগ্ৰহ কৰা বিষয়া হিচাপে কাম কৰিছিল। তাৰ দৰমহা অতি কম আছিল আৰু পৰিয়ালটো বহুত ডাঙৰ আছিল, যাৰ কাৰণে তেখেতৰ অতি অভাৱ অনাটনৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছিল। টকাৰ অভাৱত তেওঁ লণ্ডনলৈ পঢ়িবলৈ যাব পৰা নাছিল আৰু যেতিয়া যাব পৰা নাছিল তেতিয়া তেওঁ এইটো এনাউন্স কৰিছিল, এইটো সকলোকে কৈছিল, যদি মই কেতিয়াবা লণ্ডনলৈ যাওঁ তেন্তে পঢ়িবলৈ নাযাম, পঢ়াবলৈহে যাম। আৰু সেইটো তেওঁ প্ৰমাণ কৰিও দেখুৱাইছিল। আৰু তেওঁ কিমান মহান আছিল এইটো আপুনি এটা উদাহৰণৰ পৰাই অনুমান কৰিব পাৰিব যে তেওঁ কিমান মহান আছিল। তেওঁ যেতিয়া ৰাষ্ট্ৰপতি হৈ আছিল তেওঁৰ দৰমহা আছিল 10,000 আৰু তেওঁ কি কৰিছিল জানে? 10,000ৰ পৰা 8,000 প্ৰধানমন্ত্ৰী সাহায্য যিটো আঁচনি থাকে সেই আঁচনিলৈ তেওঁ দান কৰি দিছিল, ডোনেট কৰি দিছিল। এই নিজৰ মান্থলি চেলাৰীৰ 80% ডোনেট কৰি দিয়ে, যিয়ে কৰিব নোৱাৰে। আপোনাক যদি কৰিব দিয়া হয় যে আপুনি এই মাহত যিমান উপাৰ্জন কৰে তাৰ 80% ডোনেট কৰি দিয়ক, তেতিয়া আপুনি কি হ'ব? পাগল হে কিয় हम इतना डोनेट क्यों करेंगे? তো সি কৰিছিল। তেন্তে ভাবক তেওঁ কিমান মহান আছিল, 80% চেলাৰী ডোনেট কৰি দিছিল। তেন্তে বলক আমি জানো যে তেওঁৰ জন্মদিনত টিচাৰ্ছ ডে শিক্ষক দিৱস হিচাপে কিয় উদযাপন কৰা হয়। 1962 চনত তেওঁ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত তেওঁৰ কিছুমান ছাত্ৰই তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ তেওঁৰ ওচৰলৈ আহে আৰু তেওঁ কয় যে মোৰ জন্মদিনটো এনেকৈ সুকীয়াকৈ পতাতকৈ যদি শিক্ষক দিৱস হিচাপে, টিচাৰ্ছ ডে হিচাপে উদযাপন কৰা হয়, চেলিব্ৰেট কৰা হয়, তেন্তে মই বহুত সুখী হ'ম। তেওঁৰ সেই কথা শুনি তেওঁৰ ছাত্ৰসকলে, ষ্টুডেণ্টসকলে কি কৰিলে? তেওঁৰ জন্মদিনটো টিচাৰ্ছ ডে হিচাপে, শিক্ষক দিৱস হিচাপে উদযাপন কৰিলে। আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে 5 ছেপ্টেম্বৰ তেওঁৰ জন্মদিনৰ দিনাখন শিক্ষক দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। কেৱল ভাৰতবৰ্ষতে নহয়, পৃথিৱীৰ বহুতো দেশত তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। টিচাৰ্ছ ডেৰ আঁৰত থকা ফেক্টটো জানি আপোনাক কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টিটো দবাই দিব। আপোনাৰ এটা ছাবস্ক্ৰাইবে আমাক কিমান মটিভেট কৰে এইটো আপুনি হয়তো নেজানে।